এইটো হৈছে বৰ্তমান ট্ৰেকিঙৰ য'ত ব্যৱস্থা কৰা হৈছে গাঁও হৈছে কাজিৰঙাৰ নিচেই কাষতে কাৰ্বি আংলঙত ইংলে পথাৰ গাঁৱত আৰু এই ট্ৰেকিংটো বৰ্তমান নামাকৰণ হৈছে আৰলং লংকু আৰলং মানে সেইটো কাৰ্বি ভাষাত আৰলং মানে এইটো পাথৰ লংকু মানে গুহা তাকে নামটো নামাকৰণ হৈছে আৰলং লংকু আৰু ইয়াত মানে আৰলং লংকুলৈ মানে ট্ৰেকিং কৰিব আহিলে ইয়াত কাজিৰঙা গোটেই মানে কাজিৰঙা অঞ্চলটো মানে দেখিব পাব আৰু মহোমোহা মানে দৃশ্য ইয়াত উপভোগ কৰিব পাৰিব আৰু বৰ্তমান ইয়াৰ পৰা বাইনকুলাৰ বা দূৰবীণ চালে কাজিৰঙাৰ ভিতৰত বহুতখিনি জন্তু দেখি পায় স্পষ্টকৈ দেখি পায় আৰু বিনা চকুৰে চালেও ইয়াত ভালকৈ দেখি পায় কাৰণ অকল কাজিৰঙা বুলি নহয় কাজিৰঙা আশে পাশে যিমানখিনি গাঁও আছে সেইবিলাকো মানে ভালকৈ দেখি পায় আৰু এটা ভাল এটা দৃশ্য আৰু ইয়াত আহিলে মানে যিজনে এবাৰ আহে তেওঁলোকে মানে বাৰে বাৰে আহিবলৈ বিচাৰিব বুলি আশা কৰোঁ কাৰণ ইয়াত এটা ভাল এটা পৰিৱেশ আছে আৰু পাহাৰ অঞ্চলত আৰু ইয়াত মানে এটা শান্তি এটা পৰিৱেশ পাব আৰু ইয়াত আহিলে চৰাই চিৰিকটি এইবিলাক বহুত মানে মাত শুনি পাব আৰু দেখিও ভাল পাব এয়াই মই মোৰ ফালৰ পৰা আমাৰ গাঁৱৰে মানে এজন নিবাসী ৰামেশ্বৰ সিঙাৰ তেওঁকো ধন্যবাদ জনাইছোঁ তেওঁ মানে প্ৰচেষ্টা এই আৰলং লংকু যিখন মানে ট্ৰেকিং পইণ্ট সেইখিনি তেওঁ নিজে যোৱা বছৰৰ পৰা প্ৰচেষ্টা কৰি এই বছৰলৈ ভাল এটা মানে পৰ্যায়লৈ মানে তেওঁ কৰিব পাৰিছে ভাল লাগিছে মই আজিয়ে এইখিনি প্ৰথম আহিছোঁ বহুতে ইয়াত কৈছে যে ভাল এটা পৰিৱেশ বুলি হয় এইখিনি এটা ভাল এটা পৰিৱেশ পাব আৰু মই ইয়াত আহি ভাল লাগিছে আৰু মোৰ ফালৰ পৰা এটাই অনুৰোধ ইয়াত মানে আহক যিমানখিনি ট্ৰেকিং কৰিব বিচাৰে বা পৰ্যটকসকলে ইয়াত আহিলে ভাল এটা মানে পৰিৱেশ পাব বুলি আশা ৰাখিছোঁ ধন্যবাদ